बर' समाजाव खौसेथि शान्ति आरो जौगाथायनि मिजिं लानानै अरायबो धोरोमनि हाबा मावबोदोंमोन बिथां धोरोम सिबियारि गुरु अजित नारायण बसुमतारिया। बर' हारिनि अजित बाथौ धोरोम गायसनगिरि धोरोमगुरु अजित नारायण बसुमतारिया गावनि गासै जिबनखौनो बाथौ धोरोमावनो बाउसोमलांबाय। बिथांनि दैदेननायावनो रोजा रोजा बर' सुबुंफोरा अजित बाथौ धोरोमखौ फोथांनानै लाखिदों। बिटिआर ओनसोलनि अनगायैबो बिथाङा बिटिआरनि बायजो आरो बायजो हादोरफोरावबो बाथौ धोरोमनि गोहोमखौ गोबां गालांनो हादों। धोरोम सिबियारि अजित नारायण बसुमतारी बिथांनि अबथिरायै जिउ गोमानायाव बयबो सिबियारिफोरानो गोथौ दुखु मोनखांदों। चिरां जिल्लानि सिङाव थानाय बान्दोगुरियाव बिथांनि जोनोमा जादोंमोन। जोनोमजों लोगोसे थैनायाबो फैफाखायो। बेबायदियैनो बिथाङाबो मैया मोनाबिलिनि 7 रिंगायाव अबथिरायै रुंसारि जालांदोंमोन। बिथांनि बर' हारियाव समाज फोसाबनाय धोरोम सिबिनाया जोंनि थाखाय मोनसे सुख'हायै जाना थालांबाय। नेमखान्थि बायदियै रुंसारि अजित नारायण बसुमतारी बिथांनि गोथै देहाखौ दिनै जोबथा बिदाय होबाय। আচ্ছা, মই দুখ প্ৰকাশ কৰিম। সৰ্বপ্ৰথমে মই আমাৰ অজিত বাথৌ ধৰ্মৰ প্ৰতিগৰাকী ভক্তসকললৈ আৰু লগতে অসমবাসীৰ যিমান ধৰ্মাৱলম্বী লোক সকলো আছে তেখেতসকললৈ মই অজিত বাথৌ ধৰ্মৰ ৰঙাপাৰা শোণিতপুৰ আঞ্চলিক অজিত বাথৌ ধৰ্ম কমিটিৰ সম্পাদক হৈ সকলোলৈ মই সৰ্বপ্ৰথমে শুভেচ্ছা আৰু জ্ঞাপন আৰু লগতে আশীৰ্বাদ জনাইছোঁ। যিহেতু আমাৰ গুৰুদেৱ বাল্যকালৰে পৰা তেখেতে এই অজিত বাথৌ ধৰ্মটো তেখেতে প্ৰচাৰ কৰি আহিছে। যিহেতু তেখেতে নাম লৈছে যে শ্ৰী বিষ্ণু বুলি নাম লৈছে আৰু তেখেতে অজিত বুলিও নাম লৈছে আৰু তেখেতে কি বুলি কয় মধু বুলিও নাম লৈছে। আজি তেখেতে নিজে কৈ গৈছে যে মই এজন মহাপুৰুষ আৰু মই সেই সময়তে কৃষ্ণ বুলিও আছিল আৰু বৰ্তমানো আছোঁ। ইয়াত যি কৃষ্ণক পালন কৰিছে স্বৰ্গপুৰী যিটো নেকি আছে সেই তেখেতে মই বুলি তেখেতে নিজৰ ভাষণ প্ৰসংগত যেতিয়া নেকি তেখেতে ধৰ্মৰ কথা অমৃতবাণীবিলাক মন্দিৰবিলাকত তথা কনফাৰেন্সবিলাকত যেতিয়া নেকি তেওঁ মন্তব্য ৰাখিছিল, ধৰ্ম ভাষণ ৰাখিছিল, তেতিয়া সেইবিলাক কথা তেখেতে নিজ অমৃত ভাষাৰে ভক্তসকলৰ আগত তেখেতে প্ৰকাশ কৰিছিল। সেই হিচাপে মই তেখেতক আজি তেখেতে এজন মহাপুৰুষ হিচাপে তেখেতে সঁচাকৈ এজন মহাপুৰুষ আৰু তেখেতৰ যিটো নেকি সাউ সময়ত শ্ৰীকৃষ্ণই যেনেধৰণে অৱতাৰ লৈ পৃথিৱীলৈ আহি জনসাধাৰণৰ যিটো নেকি পাপ আৰু পুণ্যক তেখেতে যিবিলাক কৰ্তন কৰিছিলে সেই হিচাপে আজি স্বয়ং আমাৰ অজিত গুৰুদেৱে সেই মহাপুৰুষৰ অৱতাৰ শ্ৰী কৃষ্ণ আৰু অমৃত আৰু শ্ৰী মধু নাম লৈ তেখেতৰ যোৱাকালি তেখেতে মহাপ্ৰস্থান হ'ল আৰু তেখেতে আজি তেখেতৰ জন্মতিথি পালন কৰা বহুদিন আগতে তেখেতে ঘোষণা কৰিছিল, কিন্তু সেইমতে তেখেতৰ জন্ম পালন এদিনো হ'ল। কিন্তু আজিৰ এই মহাপ্ৰস্থানৰ ক্ষেত্ৰতহে তেখেতক আমি ভক্ত হিচাপে তেখেতৰ যি নেকি কি বুলি কৈছিলে আপোনাৰ তিথিৰ লগতে তেখেতক আজি আমি অন্ত্যেষ্টিক্ৰিয়াৰ লগতে তেখেতক আমি আদৰ সন্মানেৰে আমাৰ সম্পূৰ্ণ অসমবাসীৰ যিমান একেটা ডিষ্ট্ৰিক্টত জিলাত আমাৰ অজিত বাথৌ ধৰ্মাৱলম্বীৰ শিষ্যসকল আছে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় আৰু লগতে আমাৰ গাঁওবাসীৰ যিবিলাক মন্দিৰ আছে সেই মন্দিৰতো আমাৰ আজি এই গুৰুদেৱৰ নামলৈ কীৰ্তন চলি আছে, পূজা চলি আছে, সম্পূৰ্ণভাৱে চলি আছে। সেয়েহে মই দীঘলীয়া বক্তব্য নাৰাখোঁ। আজি তেখেত মহাপুৰুষ হয়, সেই তেখেতে কৈছে ময়ে হৰি ময়ে নাৰায়ণ ময়ে কৃষ্ণ, সকলোখিনি তেওঁ বুলি নিজে নিজৰ ভাষাৰে কৈছে। সেইকাৰণে মই বৰ দীঘলীয়া বক্তব্য এটা নাৰাখোঁ। পদশেষত অসমবাসীৰ সকলো ধৰ্মাৱলম্বীৰ আৰু আমাৰ অজিত বাথৌ ধৰ্মাৱলম্বীৰ সকলো গৰাকী ধৰ্মপ্ৰাণবন্ত সকলোকেলৈ মই গুৰুদেৱৰ তৰফৰ পৰা হয় শোণিতপুৰ জিলা ৰঙাপাৰা আঞ্চলিক অজিত বাথৌ ধৰ্মৰ
কমিটিৰ সাধাৰণ সম্পাদক হৈ সকলোলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জনাই মোৰ ক'বলগীয়া বক্তব্যখিনি ইমানতে মই সামৰণি মাৰিছোঁ। मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोल'जि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।